তুমি উতলাটোহে ভাল লাগে একদম বক বক গোটেই আমাৰ একদম অসমীয়া মানুহখিনি মানে হেৰিয়ে আদা নহৰু মানে পিচি যিমান খাই ভাল লাগে এইবোৰ মছলা মানে এইবোৰ মছলা ইমান পাত্তা নাপায় মানে আমি সেইবোৰে দি খাই একদম এইটো হৈছে এইটো একদম কাৰ্বি আংলঙ বোলে একদম পূৰা লোকেল টেঙা কি হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো চাই থাকক আজি মানে ষ্টাৰ্ট কৰি দিছোঁ লগৰটোৰ ৰুমৰ পৰা তাৰ ৰুমলৈ আহি ভাবিলোঁ আজি ছেকেণ্ড ছেটাৰডে আজি শনিবাৰ ভাবিলোঁ আজি কিবা এটা ইয়াতে খাওঁ সেইটো কাৰণে ভাবিলোঁ আজি বোলো গাহৰিকে খাওঁ গাহৰি আনি পেলাই এতিয়া আমি যাম মানে আমি আছোঁ ইয়াতে মই গম পাইছে মই নগাঁৱত আছোঁ মানে ইয়াৰ গাহৰিটো সিমান টেষ্ট নাই মানে গাহৰিটো খাই সিমান ভালো নালাগে তেনেকুৱাতো আমাৰ সেইফালে ইমান গাহৰিটো ভাল লাগে তথাপিতো ভাবিছোঁ গাহৰি মানে আমাৰ খাই থকা হোৱা নাই ইয়ালৈ অহা মই চাগে 3-4বাৰ মানে গাহৰি খাইছোঁ সেইকাৰণে ভাবিছোঁ আজি গাহৰি খাওঁগৈ গৈ মানে গাহৰি কিমান কেজি কি কথা গৈ মেলি চাওঁগৈ তাৰপৰা গাহৰি লৈ আহোঁ আনি পিনে এটা ৰুমত বনাই মেলি ধুনীয়াকৈ আমি গোটেইখিনি খাম এতিয়া ব'লক লৈ আহোঁগৈ গাহৰি গাইজ আমি এতিয়া গাহৰি আনিবলৈ গৈ আছোঁ আজি গাহৰি খাম এইটো আমাৰ টপাৰ বয় আমাৰ এতিয়া টপাৰ গাহৰি চাহৰি লৈ ল'লোঁ এতিয়া আমি একদম গাহৰিৰ লগত দি পেলাই মছলা চছলাবোৰ লৈ মেলি লওঁগৈ তাৰপৰা ডাইৰেক্ট গৈ একেবাৰে আপোনালোকক ৰুমত লগ পাই আছোঁ ব'লক একেবাৰে একদম বনোৱা দেখাম একদম বজাৰ চজাৰ কৰি আহি ৰুম পাই গ'লোহি মানে আমি মানে হোটেলত চাহ খাওঁ একদম পূৰা পনীয়া একদম গাখীৰ নিদিয়ে নিশা মানে গাখীৰ চাহ বুলি ক'বই নোৱাৰি সেইটো কাৰণে আমি মানে লৈ আহিছোঁ আমুল দাদাতে ধুনীয়াকৈ চাহও খাই লওঁ চাহ খাই লৈ মানে লাহেকৈ আমি মাংস চাংস বনাওঁ আপোনালোককো দেখাই দিয়াৰ পিছত আজি মানে এইটোৱে ভিডিঅ' হ'ব আৰু মাংস চাংস খাম কিনো বনাম এইবোৰকে আৰু নগাঁৱত কি কৰিছোঁ আপোনালোকক দেখাই আছোঁ ঘৰলৈ যাম ঘৰলৈ যাওঁতে পূৰা লাগি আছে খালি যাব পৰা নাই মানে যাম আৰু ঘৰলৈ আৰু দুদিনমানৰ পিছত যাম আৰু এতিয়া ছেকেণ্ড ছেটাৰডে ভাবিছোঁ ফ'ৰ্থ ছেটাৰডেত যাম বুলি ভাবি আছোঁ কি হয় মানে ঘৰলৈ যাওঁতে লাগি আছে আৰু পূৰা আপোনালোকে ভিডিঅ'টো একদম চাই থাকক ধুনীয়াকৈ একদম মাংস চাংস দেখিছে ন মাংস চাংসটো পূৰা ধুই মেলি আহি গ'লোঁ এতিয়া একদম মাংস বনাওঁ মানে এইফালে এদিন মেগীও বনাই আছে চাহ বনাই লওঁ তাৰপৰা মাংসখিনি বনাই দেখিছে না ইয়াৰ গাহৰি আমাৰ সেইফালে গাহৰি একদম খাই কিমান টেষ্ট লাগে ইয়াতো খাইছোঁ আৰু ইমান টেষ্ট নালাগিলেও তাতো গাহৰি মেইন গাহৰি খাবই লাগিব সেইটো কাৰণে একদম বনাই দিওঁ আপোনালোকে চাই থাকক গাহৰি কোনে ভাল পায় একদম কমেণ্ট কৰি দিয়ক আৰু পূৰা মেগী বনি আছে পূৰা মেগী খাওঁ লাগি আছে পূৰা মেগী এটা খোৱাটো হৈ যাব চাই লওক আপোনালোকে একদম চচ পাতি দিছোঁ গাখীৰ চাখীৰ দি দিছোঁ মানে গাখীৰ চাহটো স্পেচিয়েল খাব লাগিব বুলি কৈছোঁ অকণমান আগত একদম ধুনীয়াকৈ দেখিছোঁ গাখীৰ চাখীৰ দি দিছোঁ এতিয়া পানী মিলাব লাগিব পানী মিলাই মেলি ধুনীয়াকৈ একদম চাহটো কেনেকুৱা চাহ স্পেচিয়েল চাহ বনাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো উতলিছে দেখিছে গেছটো অকণমান কমাই দিব তাৰপৰা মানে একদম পূৰা চাহপাতটো মানে একদম পূৰা ধুনীয়াকৈ দি দিব অকণমান সৰহকৈ চাহপাত দিব তেতিয়া ভালকৈ ডাঠকৈ ওলাব নহ'লে নোলাব ডাঠকৈ একদম ডাঠকৈ ধুনীয়াকৈ একদম দি দিয়ক চাহপাতখিনি তাৰপৰা এতিয়া গেছটো বঢ়াই দিয়ক এতিয়া উতলিব ধুনীয়াকৈ উতলাৰ পিছত ধুনীয়া একদম চাহ একদম স্পেচিয়েল চাহ বনি যাব চেনিখিনি দিয়া খালি দিয়াটো নেদেখালোঁ চেনি মানে সৰহকৈ দিওঁ মানে মোৰ মানে চেনি পূৰা খোৱা মানুহ খালি মানে এইবোৰ চেনি খাওঁ ইটো চেনি নাখাওঁ চাহ বনাই গ'ল চক চাহত পূৰা কালাৰ চক একদম এতিয়া চাহপাতে তাপাতে পূৰা বাকি মেলি খালেহে মোৰ ভাল লাগে মানে চাহপাতে পূৰা ধুনীয়াকৈ বাকি মেলি পূৰা খাই দিওঁ ধুনীয়াকৈ ইয়াৰ মেগীও একদম লৈ ল'লোঁ একদম পূৰা ধুনীয়াকৈ এতিয়া খাই লওঁ আপোনালোকে মাংস বনোৱাটোলৈ ইয়াৰ পিছত মাংস বনোৱা আহি আছে পূৰা চাহ ইয়াত গিলাচত খাব লাগিছে মানে কাপত খাই ভাল লাগে কাপ নাই যিহেতু ক'তনো বিচাৰি পাম একদম ঘৰ লিখাত একো হ'ব নাই পূৰা একদম ধুনীয়াকৈ দিওঁ ৰ'ব খাই লওঁ এতিয়া ভাল লাগিছে একদম হোটেলৰ চাহটোৰ পৰা একদম পানী আৰু সেইখিনি তহঁতি মোক নিদিয়াকৈ পূৰা ঠাণ্ডা দিছা মানে ন মোক গেছ দিয়াই নাই ঠাণ্ডা দে ঠাণ্ডা দে মানে আৰু এটা লগৰ আহিলে একদম ঠাণ্ডা লৈ আহিছে একদম পূৰা ধুনীয়াকৈ চবেই ঠাণ্ডা খাই আছোঁ এইফালে পূৰা ধুনীয়াকৈ একদম গাহৰি ফাৰ্ষ্টে বইল কৰি ল'ব লাগে পূৰা ধুনীয়াকৈ গাহৰিখিনি বইল কৰি লৈছোঁ আৰু মানে চবেই মিলি বনাইছে অকল মইতো ইমানো বনোৱা নাই চবেই মিলি বনাইছে এইফালে একদম হেৰি কাটি আছে আলু চালু পিঁয়াজ চিয়াজ গোটেই ৰচুন চচুন ধুনীয়াকৈ কাটি লওক মেলি লওক একদম পূৰা ধুনীয়াকৈ বইল হৈ আছে আমি গোটেইখিনি একদম পূৰা লাগি আছোঁ কামত পাৰ্চটো মোৰ ভাল লগা নাই তাৰ ভিতৰত থকা পইচাকেইটকা ভাল লাগিছে পূৰা কেৰাহী চেৰাহী পাতি দিলোঁ এতিয়া একদম ইয়াত বস্তুবোৰ দি যাম আপোনালোকে চাই থাকক ইয়াত ধুনীয়াকৈ একদম পূৰা তেল চেল দি দিলোঁ এইফালে আলুখিনি ধুনীয়াকৈ ভাজি লওঁ কাৰণ মাংসখিনি বইল কৰিছে আলুখিনি ধুনীয়াকৈ ভাজি লওঁ চব ধুনীয়াকৈ ভাজি লোৱাৰ পিছতে আলুখিনি দিম মানে মাংসত আকৌ নেক্সট আকৌ বনাব লাগিব মানে আমি আজি অকণমান মানে পূৰা স্পেচিয়েলকৈ একদম ইয়াৰ মই মানে বস্তু চস্তুবোৰ শেষ কৰি দিম বুলি ভাবিছোঁ মানে পূৰা বিলাহী একদম বিলাহী ইয়াত জলকীয়া তাৰপৰা পিঁয়াজ তাত আছে তাৰপৰা এইখিনি একদম আদা ৰচুন জলকীয়া পূৰা খুন্দা হৈছে তাৰপৰা মছলা মানে এনেই গৰম মছলা মিট মছলা এনেকৈ আনিছোঁ আৰু তিনিটামান কাৰণ মানে আমাৰ একদম অসমীয়া মানুহখিনি মানে হেৰিয়ে আদা নহৰু মানে পিচি যিমান খাই ভাল লাগে এইবোৰ মছলা ইমান পাত্তা নাপায় মানে আমি সেইবোৰে দি খাই একদম মজা লাগে তাৰপৰা মাংস পিঁয়াজ জলকীয়া আদা নহৰু চব দি একেবাৰে ভাজি দিছোঁ তাৰপৰা এতিয়া আলু দিম তাৰপৰা ধুনীয়াকৈ পানী দি দিব লাগিব আৰু মছলা চছলাবোৰ দি দিব লাগিব ধুনীয়াকৈ ঢাকনখন দি দিম তাৰপৰা দি দিয়াৰ পিছত ভাতটো বনাবলৈ আছে ভাতটো বনোৱাৰ পিছত আমাৰ খোৱা হৈ যাব আৰু
দেখি দিলে নাই এতিয়া চাওক কালাৰ কেনেকুৱা উঠিছে এতিয়া একদম ধুনীয়াকৈ বিলাহী দি দিব লাগিব বিলাহী দি অলপ মানে পানী অকণমান দিব লাগিব পানী দি ধুনীয়াকৈ ঢাকন দি দিয়াৰ পিছত একদম বক উতলা আৱাজটো শুনিলে একদম বক উতলা আৱাজটো শুনিলে ভাল লাগি যায় একদম পূৰা এইটো হৈছে এইটো একদম কাৰ্বি আংলঙৰ বোলে একদম পূৰা লোকেল টেঙা বোলে মানে আমি ভাবিছিলোঁ কাজিনেমু কিন্তু ই ক'লে একদম ৰুমত আছে বুলি মানে ইয়াৰ ৰুমত কাৰ্বি আংলঙৰ ল'ৰা থাকে কাৰণ আমি মানে পূৰা একদম বিভিন্ন মানে জোৰ তোৰ ল'ৰা আৰু এই বেছিভাগটো বাৰু আমাৰ সেই ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ আমি সেই চাইডে আছে বাৰু তথাপিতো মানে ইয়াত আছে গোৱালপাৰা ল'ৰা এনেকৈ কৈ দৰং তাৰপৰা কাৰ্বি আংলং এনেকৈ মানে বহুত আৰু মানে একদম বিভিন্ন ল'ৰাবোৰ লগ পোৱা একদম পূৰা ভাল লাগে মানে একদম কাৰ্বি আংলঙৰ টেঙাটো বোলে এইবাৰ খাই চাম খাই নাই পোৱা সেইকাৰণে পৰা এইটো অতি খাই চাম বোলে ইয়াৰ গোন্ধই বেলেগ বুলি কৈছে একদম খাই চাওঁ মাংস দেখিছে কালাৰ দেখিছে মাংস পূৰা ধুনীয়াকৈ একদম বিলাহী চিলাহী দি দিলোঁ এতিয়া পানী দি একদম ধুনীয়াকৈ ঢাকন দি দিম তাৰপৰা একদম মানে বক উতলাটোৱে দেখাম আৰু মাংস বনালে যোনডোখৰলৈ ৰখি থাকোঁ সেইডোখৰ পজিশ্যনটো আহি পাই গৈছে দেখিছে নাই ইয়াতে পূৰা বক একদম এই উতলাটোহে ভাল লাগে একদম বক উতলিলে গৰম কেৰাহীখনতে একদম খাইটো লাগিছে একদম পূৰা এইটো চব কেনেকুৱা ধুনীয়া বক উতলাটো বহুত ভাল লাগে আৰু ভাত চাত বাঢ়ি লৈ পিনে চব বহি ল'লে একদম পূৰা ধুনীয়াকৈ ভাত চাত বাঢ়ি ল'লে একদম গাহৰি জোল গাহৰি মাংস একদম কাৰ্বি আংলঙৰ টেঙা এইফালে পিঁয়াজ একদম আচাৰ মানে হোষ্টেলত খাই থাকোঁ ন মানে এতিয়া ঘৰত খোৱা লিখা লাগিছে মানে নিজে বনাই মেলি খাওঁ ন একদম মজা লাগি গৈছে একদম খাই লওঁ ধুনীয়াকৈ খাই লওঁ ৰ'ব চবেই খাই মেলি ল'লোঁ ই খাই আছে বাকীখনে চবেই খাই বৈ ধুনীয়াকৈ গোটেই আজৰি হৈ গ'লোঁ পেট পূৰা ধুনীয়াকৈ ফুল্টি হৈ গৈছে মানে আজি ইমানখিনি আছিলে ভিডিঅ'টো ভাবিছোঁ আজি ইমানতে ভিডিঅ'টো সমাপ্ত কৰোঁ আকৌ নতুন ভিডিঅ' এটালৈ আকৌ লগ পাম মানে কিনো আৰু এতিয়া মোক ঘৰলৈ যাওঁতে পূৰা লাগি আছে ঘৰলৈ যাব পৰা নাই ঘৰলৈ সোনকালে গৈ আছোঁ ঘৰত গৈ ভিডিঅ' বনাই আছোঁ ইয়াত আজি ধুনীয়াকৈ গোটেইখিনি মিলাই মেলি গাহৰি মাংস খালোঁ আৰু চবেই মিলাই মেলি আৰু মানে গোটেইখিনি একেলগতে খোৱাৰ এটা মজাই বেলেগ একদম পূৰা ভাল লাগে এনেকৈ গোটেই লগৰখিনি যদি মিলাই মেলি খাওঁ মেলোঁ ভাল লাগে আপুনি আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভাল পালে নাপালে আমি বনাইছোঁ তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টাটো কেনেকৈ বজাই দিব বাকী মানে সিহঁতি ওলাবলৈ লাষ্ট কৰা ভিডিঅ' কৰি কাৰণে সিহঁতি একো কোৱা নাই তথাপিতো মানে কৈছে আমাৰ একদম পূৰা চেহেৰাটো নাখাবি যদি তই বনাই থকা আমি ওচৰ পাজৰ ওলাই থাকিলে আপত্তি নাই সিহঁতি লাষ্ট কৰে বহুতে মানে কেমেৰা আগত ল'বলৈ বেয়া পায় ন সেইটো কাৰণে সিহঁতক জোৰ জবৰদস্তি কৰা নাই আৰু আজিলৈ বাই আৰু নতুন ভিডিঅ' এটা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়